নমস্কাৰ, আপোনালোকে চাই আছে ডি নিউজ অসম। সোমবাৰে আমলিঘাটত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত অকালতে হেৰাই গ'ল জাগিৰোডৰ তিৱা ছাত্ৰ সন্থাৰ সভাপতি চানকিং মাদাৰ। আমলিঘাটৰ এখনি সভাত অংশগ্ৰহণ কৰি উভতি অহাৰ পথত এখন অচিনাক্ত বাহনৰ প্ৰচণ্ড খুন্দাৰ ফলত মূৰত আঘাতপ্ৰাপ্ত হৈ মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল যুৱকজন। চানকিং মাদাৰ এই অকাল বিয়োগে শোকৰ ছাঁ বিয়পাইছে সমগ্ৰ অঞ্চলজুৰি। যুৱকজনৰ মৃত্যুত জাগিৰোডবাসীৰ লগতে গভীৰ শ্ৰদ্ধা আৰু সমবেদনা জ্ঞাপন কৰে স্থানীয় বিধায়ক পীযুষ হাজৰিকাই। চাওঁ আহক আমাৰ ডি নিউজৰ অসমৰ এটি বিশেষ প্ৰতিবেদন। যোৱা ৰাতি এক পথ দুৰ্ঘটনাত তিৱা ছাত্ৰ সন্থাৰ জাগিৰোডৰ সভাপতি চানকিং বৰদলৈৰ মৃত্যু হৈছে, যাৰ ফলত জাগিৰোডবাসীৰ বাবে এটা শোকাতুৰ পৰিৱেশৰ সৃষ্টি হৈছে। তেওঁ বিভিন্ন সামাজিক কামত জড়িত হৈ আছিলে, ৰাইজৰ মাজত যথেষ্ট জনপ্ৰিয় আছিলে আৰু তেওঁ তিৱা জনজাতিৰ লোকসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিলে। যোৱা ৰাতি এখন আলোচনা চক্ৰত অংশগ্ৰহণৰ কাৰণে তেওঁ আমলিঘাটলৈ গৈছিলে। আমলিঘাটৰ পৰা ঘূৰি অহাৰ সময়তে এক পথ দুৰ্ঘটনাত তেওঁৰ মৃত্যু হৈছে, যাৰ ফলত সকলোৱে শোকত ভাঙি পৰি উপস্থিত আছে। আৰু যিসকল ব্যক্তিয়ে তেখেতক ভাল পায়, তেখেতৰ প্ৰতি আন্তৰিকতা আছে, সকলো ব্যক্তিয়ে তেখেতৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি দিবলৈ আহিছে। সকলো ব্যক্তি ইয়াত উপস্থিত আছে। মোৰ সতীৰ্থ আপোনালোকে দেখাতে দৃশ্য দেখুৱাই আছে। এইবোৰ চেষ্টা কৰিম তেখেতে কেনেধৰণে সমাজ জীৱনৰ লগত জড়িত হৈ আছিলে। পোনপ্ৰথমে আপোনালোকৰ নিউজ ফালৰ পৰা সকলো ধন্যবাদ। আৰু বিশেষকৈ মোৰ ভাইটি হয় চানকিং মাদাৰ। তেওঁ বিশেষকৈ তিৱা ছাত্ৰৰ সভাপতি আছিলে আৰু তেখেতে বহুত জাতিলৈ বহুত আগুৱাই গৈছিলে। অকল আমাৰ তিৱাসকলৰ নহয়, সকলো জনজাতিৰ কাৰণে তেখেতে আগুৱাই গৈছিলে। যিকোনো কামত তেওঁ আগবাঢ়ি কামবিলাক কৰি আহিছিলে। আৰু দুৰ্ভাগ্যজনক আমি মোৰ ভাইটিক হৰাই মোৰ সঁচাকৈ বহুত মোৰ মনটো বেয়া, আৰু মই ইয়াকে কৈ মই বেছি ক'ব নোৱাৰোঁ। আপোনালোকে এখেতকো প্ৰথমতে নিউজ চেনেলক মই ধন্যবাদ জনাইছোঁ, কাৰণ যোৱা ৰাতি সোমবাৰে চানকিং মাদাৰ আমাৰ জাগিৰোডৰ আঞ্চলিকৰ প্ৰাক্তন ছাত্ৰ নেতা সভাপতি আৰু বৰ্তমানেও তেওঁ নতুনকৈ সভাপতি পদতে অধিষ্ঠিত হৈছিল তিৱা ছাত্ৰ সংগঠনৰ। তেওঁ বিভিন্ন সামাজিক কামত জড়িত আছিল আৰু সেই সামাজিক কামতে তেওঁ যোৱাকালি গোভালৈ গৈছিল বানপানীৰ ৰিলিফৰ কাৰণে কিছু কথা আলোচনা কৰিবলৈ। তেওঁ তাৰ পৰা উভতি আহোঁতে বাটতে আমলিঘাটত তেওঁৰ আকস্মিকভাৱে পথ দুৰ্ঘটনাত তেওঁৰ মৃত্যু ঘটে। আৰু তেওঁৰ মৃত্যুত আমাৰ জাগিৰোডবাসীৰ মাঙাংকুছি আৰু নখোলাৰ সমগ্ৰ তিৱা জাতিসকলে দুখত মৰ্মাহত হৈছে। আৰু তেওঁ যিহেতু ছাত্ৰ যুৱ নেতা এজন আছিল আৰু আমাৰ সমাজখনৰ হৈ তেওঁ বিভিন্ন কামত আগবাঢ়ি ফুৰিছিল। আৰু তেওঁৰ সেই পথ দুৰ্ঘটনাত মৃত্যু হোৱাত ৰাতিয়ে তেওঁ মৰিগাঁও অসামৰিক চিকিৎসালয়ত পষ্টমৰ্টেমৰ কাৰণে নিয়া হয়। আৰু তেওঁ তাৰ পৰা লৈ অহাৰ পিছতে আমাৰ এই জাগিৰোডৰ আজি এই মাগাংকুছি গাঁৱৰ চানকিং বৰদলৈৰ ঘৰত তেওঁৰ মৃত্যুৰ শ্ৰদ্ধাঞ্জলি জনায় আৰু তেওঁৰ দেহৰ সৎকাৰৰ কাৰণে খেলৰ আৰু বংশৰ মানুহ আজি তেওঁৰ ঘৰত একত্ৰিত হৈছে আৰু তেওঁৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰিছে। ব্যুৰো ৰিপৰ্ট ডি নিউজ অসম।